জয় যীশু। পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে আপোনালোক সকলোলৈ অনুগ্ৰহ আৰু শান্তি প্ৰচুৰ পৰিমাণে হৈ থাকক। মোৰ প্ৰিয় ভাই আৰু ভনীসকল, মোৰ বন্ধুসকল, ঈশ্বৰৰ বাক্য বাইবেলত প্ৰভু যীশুৱে কৈছে, হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম আৰু তোমালোকে নিজ নিজ আত্মাত জিৰণি পাবা। হয়, আজিৰ এই যি পৃথিৱীত আমি বাস কৰি আছোঁ, এই পৃথিৱীত বহুতো বিষয়ে আমাক পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত কৰি থৈছে আৰু আমি অলপ জিৰণি পাবলৈ বিচাৰোঁ। আমাৰ জীৱনত কাৰ্যৰ ভাৰ, পৰিয়ালৰ তত্ত্বাৱধানৰ দায়িত্ব আৰু তাতোকৈ ওপৰত টকা পইচাৰ ধাৰৰ বোজা, এই বৰ্তমান পৃথিৱীত আমাক পৰিশ্ৰান্ত আৰু ভাগৰুৱা কৰি থৈছে। আৰু এই সকলো বিষয়ৰ কাৰণে আমি আৰামৰ বিচনা আৰু চকীত বহিলেও, আমাৰ শৰীৰটোৱে বিশ্ৰাম পালেও আমি আমাৰ আত্মাত, আমাৰ মনত আমি জিৰণি নোপোৱাৰ নিচিনা আমি অনুভৱ কৰোঁ। আমি ব্যাকুল হৈ থাকোঁ অহাকালিৰ চিন্তাৰ কাৰণে। জগতৰ নিউজবিলাক শুনিলে, প্ৰাকৃতিক দুৰ্যোগবিলাক যে আমি যেতিয়া নিউজৰ দ্বাৰাই দেখোঁ আৰু শুনো, সেই সকলো বিষয়ে আমাৰ পৰিয়ালৰ চিন্তাই, ল'ৰা ছোৱালীৰ চিন্তাই আমাক সকলো সময়তে আমি বিচনাত শুই থকা অৱস্থাতে হওক, চকীত বহি থাকোঁতে অৱস্থাতে হওক, আমাক পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত কৰি থৈছে। আৰু সেই নিমিত্তে আমি শৰীৰত বিশ্ৰাম পালেও আমি মনত জিৰণি পোৱা নাই। কিয় জানেনে? কাৰণ সেই জিৰণি কেৱল আৰু কেৱল প্ৰভু যীশু খ্ৰীষ্টই দিবলৈ পাৰে। এই নিমিত্তে প্ৰভু যীশুৱে কৈছে, সেই সকলো পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, তোমালোক মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম আৰু তোমালোকে নিজ নিজ মনত জিৰণি পাবা। হয়, যদি আমাৰ মনে জিৰণি পায়, অট'মেটিকলি আমাৰ শৰীৰেও জিৰণি পাব। ঈশ্বৰে আপোনালোক সকলোকে আশীৰ্বাদ কৰক। জয় যীশু।